নমস্কাৰ বন্ধুসকল, আপোনালোকে দেখা পাইছে ইউটিউব চেনেল বেংক সাথী। মই আপোনাৰ বন্ধু সুবল বিশ্বাস। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা ভিডিঅ', যি ভিডিঅ' আপোনাক মাছৰুম খেতি কৰিবলৈ আগ্ৰহ জগাব। আজি আমি আলোচনা কৰিম মাছৰুম খেতিৰ সুবিধাসমূহ। হয় বন্ধুসকল, আমি বিভিন্ন ধৰণৰ খেতি কৰা দেখিছোঁ। তাত বহুতো মাটিৰ দৰকাৰ হয়। খেতি পথাৰত হাল মাৰিব লাগে, দিনটো কষ্ট কৰিব লাগে। মাছৰুম এনেকুৱা এটা খেতি য'ত মাটিৰ দৰকাৰ নাই, মাত্ৰ এটা ঘৰ হ'লেই হ'ল। এটা জুপুৰি ঘৰৰ ভিতৰতো অলপ সৰু এৰিয়াত 12x12 এটা ৰুমৰ ভিতৰতো আপুনি ভাল এটা মাছৰুম খেতি কৰি উৎপাদন কৰিব পাৰে। 2 নম্বৰ সুবিধাটো হ'ল ইয়াত মূলধন কম লাগে। কম মূলধন দিও আপুনি আৰম্ভ কৰিব পাৰে। মাত্ৰ 500 টকা যদি আছে, আপুনি 10টা চিলিণ্ডাৰ বনাই আপুনি জাষ্ট এটা ৰুমত ৰাখি আপুনি খেতিটো এটা ট্ৰায়েল দিব পাৰে। আৰু যিমান ডাঙৰ আপুনি কৰিব বিচাৰে, সিমান ডাঙৰ লাখ টকাও যদি আপুনি ইনভেষ্ট কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি পাৰিব। মাছৰুম খেতি এনেকুৱা। 3 নম্বৰ, কম সময়তে বেছি উপাৰ্জন। বিভিন্ন ধৰণৰ ধান খেতি হওক বা ঘেঁহু খেতি হওক 3 মাহ সময় লাগে, কিন্তু মাছৰুম খেতি মাত্ৰ 1 মাহ সময় লাগে। 1 মাহ পিছতে আপোনাৰ যিটো প্ৰডাকশ্যন হয় আৰু সেই প্ৰডাকশ্যন হাৰভেষ্ট কৰি আপুনি বজাৰত বিক্ৰী কৰিব পাৰে। চ' বহুত কম সময়ত আপুনি বেছি উপাৰ্জন কৰিবৰ কাৰণে মাছৰুম খেতিটো বহুত ভাল। 4 নম্বৰ, এডুকেশ্যন নালাগে। যিকোনো কাম কৰিবৰ কাৰণে বহুত এডুকেশ্যনৰ দৰকাৰ। আজিকালি যিকোনো ঠাইতে যাওক, আপোনাক আগতে এডুকেশ্যন, কম্পিউটাৰ আদি বহুত নলেজৰ দৰকাৰ, কিন্তু একমাত্ৰ মাছৰুম খেতিত কোনো এডুকেশ্যনৰ দৰকাৰ নাই। খেৰ কাটি বইল কৰি গুটি দি লেবৰেটৰীৰ পৰা গুটি আনি সিজাই গুটি দি পেলাই আপুনি পেকিং কৰি থৈ দিয়াটোৱেই মেইন কাম। ইয়াত কোনো এডুকেশ্যনৰ দৰকাৰ নাই। যোনে আপোনাক বীজ দিব, তেওঁ আপোনাক গোটেই ট্ৰেইনিংটো দি দিব। 5 নম্বৰ, ইনক্ৰিজিং ডিমাণ্ড। আজিকালি দিনক দিনে মাছৰুমৰ চাহিদা বাঢ়ি গৈছে ইয়াৰ ঔষধি গুণৰ কাৰণে। আৰু ভৱিষ্যতে বিভিন্ন ধৰণৰ পৰিকল্পনা চৰকাৰৰ কৰিব চাগে, মই ভাবোঁ। কাৰণ মধ্যাহ্ন ভোজনতো যদি মাছৰুম ইনক্লুড কৰি দিয়ে, তেতিয়াহ'লে কিমান মাছৰুম লাগিব আপুনি ভাবি চাওক। আৰু দিনক দিনে যিটো ভিটামিন ডি, এই ভিটামিন ডিৰ চাহিদা দিনক দিনে বাঢ়ি গৈ আছে। কঁকালৰ বিষ, হাৰ্ডিৰ প্ৰব্লেম এইবিলাক দিনক দিনে বাঢ়ি গৈ আছে। গতিকে এইটো ফিউচাৰ ব্ৰাইট বুলি মই ভাবোঁ। চ'ৰ্চ অফ প্ৰ'টিন। 6 নম্বৰৰ, চ'ৰ্চ অফ প্ৰ'টিন। প্ৰ'টিন বিভিন্ন ঠাইৰ পৰা আমি পাওঁ। গাখীৰৰ পৰা পাওঁ, মাছ মাংস আদিৰ পৰা আমি প্ৰ'টিন পাওঁ, কিন্তু সকলো বস্তুৰে দাম দিনক দিনে বৃদ্ধি পাইছে। একমাত্ৰ মাছৰুমেই আছে যিটো যদি ঘৰত বনাই লয়, এটা চিলিণ্ডাৰ যদি 50 টকা খৰচ কৰি বনায়, তাৰ পৰা আপুনি 2 কেজি মাছৰুম পাব। তাৰমানে 25 টকাত আপুনি 1 কেজি মাছৰুম পাইছে। ইয়াতকৈ কম দামত আপুনি কেতিয়াও প্ৰ'টিন পাব নোৱাৰে। গতিকে বন্ধুসকল, এইটো চ'ৰ্চ অফ প্ৰ'টিন। নম্বৰ হ'ল কাল্টিভেট ৰাউণ্ড দ্য ইয়াৰ ফেচিলিটিছ আমি পাওঁ। গোটেই বছৰ জুৰি ইয়াৰ খেতি কৰিব পাৰি। ধান খেতিও আমি দেখিছোঁ বহুতে 3 মাহৰ কাৰণে কৰে। তাৰ বাকী দিনকেইটা এই আপোনাৰ খেতি পথাৰ এনেই পৰি থাকে, তাত একো ধৰণৰ চব্জি তেওঁ নলগায়। কিন্তু মাছৰুম খেতি আজিকালি বৈজ্ঞানিকৰ যি ডেভেলপমেণ্ট হৈছে বা বীজৰ যিটো ডেভেলপমেণ্ট হৈছে, নতুন নতুন বীজ আহিছে, গোটেই বছৰ জুৰি আমি এই মাছৰুমৰ খেতি কৰোঁ। 8 নম্বৰ ফেচিলিটিটো হ'ল মেক্সিমাম প্ৰফিট। হয় বন্ধুসকল, মাছৰুমত আপুনি যদি এটা চিলিণ্ডাৰ 50 টকাত বনায়, ইয়াৰ পৰা 2 কেজি মাছৰুম উৎপাদন হ'ব। আৰু 2 কেজি মাছৰুমৰ দাম আজিকালি বজাৰত 400 টকা। গতিকে ইয়াত মেক্সিমাম প্ৰফিট আছে, যিটো আমি অন্য খেতিত আমি সেইটো নাপাওঁ। 9 নম্বৰ সুবিধা হ'ল আপুনি ষ্টাৰ্ট ৱেন ইউ ৱান্ট। আপুনি যেতিয়া ইচ্ছা তেতিয়া আপুনি এই খেতিটো আৰম্ভ কৰিব বিচাৰে। যদি আজি বোলে মই খেতি কৰিবলৈ মনস্থ কৰিছোঁ, আজিৰ পৰা আপুনি ষ্টাৰ্ট কৰক। ইয়াৰ কোনো বাইণ্ডিং নাই যে অমুকত কৰিব লাগিব, তমুক ছিজনত কৰিব লাগিব। 12 মাহে আপুনি আৰম্ভ কৰিব পাৰে। 10 নম্বৰ ফেচিলিটি হ'ল ইনকাম এজ মাছ এজ ইউ কেন, এজ ইউ ৱান্ট। আপুনি যিমান বিচাৰে সিমান আপুনি প্ৰফিট কৰিব পাৰে বা আপুনি ইনকাম কৰিব পাৰিব। হয় বন্ধুসকল, আপুনি ইয়াত যদি 500 টকা ইনভেষ্ট কৰে, আপুনি তেনেকৈ প্ৰফিট পাব। আৰু যদি আপুনি 1 লাখ টকা ইনভেষ্ট কৰে, তেতিয়াহ'লে তাতকৈ বেছি আপুনি ইনকামটো পাব। যিমান বেছি ইনভেষ্ট কৰিব, ইমান বেছি প্ৰফিট আপুনি পায়। 11 নম্বৰ ফেচিলিটি, মিনিমাম লেবাৰ। ইয়াত গোটেই দিনটো কাম কৰিবৰ কোনো দৰকাৰ নাই। যেনেকৈ কৰ্মচাৰীবিলাকে বা হাজিৰা কৰা মানুহবিলাকে ৰাতিপুৱাৰ পৰা আবেলিলৈকে কাম কৰি থাকে, এই মাছৰুম খেতিত তেনেকৈ নহয়। মাত্ৰ 2 ঘণ্টা কাম কৰি আপুনি দিনটোত 2 ঘণ্টা কাম কৰিলে আপোনাৰ যথেষ্ট। গতিকে ইয়াত লেবাৰটো মিনিমাম। ইয়াত বেছি মানুহৰ দৰকাৰ নাই। 12 নম্বৰ ফেচিলিটি, বেছি মানুহৰ ইয়াত দৰকাৰ নাই, কাৰণ
মাছৰুম খেতি এনেকুৱা এটা খেতি য'ত আপুনি সৰুৰ পৰা আৰম্ভ কৰিছে, গতিকে আপুনি অকলেই কৰিব পাৰিব। ইয়াত বেছি মানুহ লগাই পেলাই কাম কৰাবৰ কোনো দৰকাৰেই নাই, গতিকে খৰচটো কম, ইনকামটো ইয়াত বেছি। 13 নম্বৰ, ফ্ৰী ফ্ৰম প্ৰাইভেট জব। যিকোনো চাকৰি, প্ৰাইভেট চাকৰি কৰা আপোনাৰ কোনো দৰকাৰ নাই। আপুনি সেইবিলাক চাকৰি বাদ দি আপুনি মাছৰুম খেতি কৰিব পাৰে। কাৰণ কি প্ৰাইভেট চাকৰিত বহুত সময় দিব লাগে বা চেলাৰিও কম। আপোনাৰ মন মতো যি চেলাৰি, আপোনাৰ যিখিনি চেলাৰি দৰকাৰ সেইখিনি আপুনি মাছৰুম খেতিৰ পৰাই উপাৰ্জন কৰিব পাৰিব। 14 নম্বৰ ফেচিলিটি, ন' নিড টু লিভ এট ইউৰ হোম। আপুনি ঘৰ এৰি পেলাই ক'তো যাব নালাগে, কাৰণ এইটো এটা মাছৰুম খেতিটো ইনডোৰ কাল্টিভেশ্যন, ঘৰৰ ভিতৰতে হয়। গতিকে ইয়াত ৰ'দো নপৰে, বৰষুণো নপৰে, আপুনি ঘৰৰ ভিতৰত খেতি কৰিব পাৰে। এইটো চবচে ডাঙৰ ফেচিলিটি। 15 নম্বৰ, ফ্ৰী ফ্ৰম 9 to 5 ডেইলি ৰুটিনছ। আমি যিকোনো চাকৰি বা আপোনাৰ প্ৰাইভেট জবেই হওক, 9টাৰ পৰা আবেলি 5টালৈকে কৰি থাকিব লাগিব, আৰু সেই যিটো ডেইলি ৰুটিন, ইয়াৰ পৰা আপুনি মুক্ত হ'ব পাৰিব একমাত্ৰ মাছৰুম খেতিৰ জৰিয়তে। 16 নম্বৰ পইণ্ট, ইফ বৰিং ফ্ৰম ইউৰ জব দেন ডু দিছ মাছৰুম কাল্টিভেশ্যন। হয় বন্ধুসকল, আপুনি যদি নিজৰ চাকৰিটো কৰি আমনি পাইছে, তেতিয়াহ'লে এটা নতুন চাকৰি আপোনাৰ কাৰণে অপেক্ষা কৰিছে, সেইটো হ'ল মাছৰুম কাল্টিভেশ্যন, যিটোত কোনো বৰিং নাই, সদায় নতুনত্ব। 17 নম্বৰ, ফিউচাৰ ব্ৰাইট। কাৰণ কি মাছৰুম খেতিৰ ভৱিষ্যত বহুতেই উজ্জ্বল। আজি আমি দেখা পাইছোঁ ডক্টৰবিলাকে মাছৰুম আজিকালি খাবলৈ কয়, কাৰণ ভিটামিন ডি একমাত্ৰ মাছৰুমতেই পোৱা যায়, আৰু ইয়াৰ মেডিচিনেল ভেলু বহুত। গতিকে মাছৰুমৰ ভৱিষ্যত বহুত উজ্জ্বল। আৰু যদি আপোনাৰ স্কুলত বিদ্যাৰ্থীসকলৰ মধ্যাহ্ন ভোজনত যদি মাছৰুম লাগে, তেতিয়াহ'লে আপুনি চিন্তা কৰক কিমান স্কুল আছে, তাত যিমান মাছৰুম ছাপ্লাই হ'ব গোটেই আপোনালোকৰ এৰিয়াৰ পৰা দিব লাগিব, গতিকে কিমান ডিমাণ্ড থাকিব। 18 নম্বৰ, চেঞ্জ ইউৰ লাইফষ্টাইল। আপুনি নিজৰ ইচ্ছামতে আপোনাৰ জীৱনশৈলীটো চেঞ্জ কৰিব পাৰে। আপুনি যদি কয় মই ফ্লাইটত আজি অমুক জেগাত যাম, তেতিয়াহ'লে যিমান ইনকাম লাগিব সেইখিনি ইনকাম আপুনি মাছৰুম খেতিৰ কৰা কৰি আপোনাৰ সপোন পূৰা কৰিব পাৰে, আপোনাৰ ফেমিলিটো মেইনটেইন কৰিব পাৰে, আপোনাৰ ল'ৰা ছোৱালীক উচ্চ শিক্ষা আদি দিব পাৰিব মাছৰুম খেতিৰ পৰা। তেনেকুৱা প্লেন বনাব লাগিব, তেতিয়াহে আপুনি এই বিষয়ে ছাকচেছ। 19 নম্বৰ পইণ্ট হ'ল নিউ স্কিল ডেভেলপমেণ্ট। মানুহে সদায় নতুনত্ব শিকিব বিচাৰে, গতিকে আপুনিও যদি মাছৰুম খেতিটো ট্ৰেইনিং লয় আৰু ইয়াৰ বিষয়ে বিতংভাৱে জানে, তেতিয়াহ'লে আপোনাৰ এটা হাতৰ বিদ্যা হৈ গ'ল। এই বিদ্যাৰ দ্বাৰা আপুনি কেতিয়াও ভোকত নমৰে, আপোনাৰ সদায় পকেটত পইচা থাকিব, সদায় আপুনি ইনকাম কৰি খাব পাৰে। 20 নম্বৰ হ'ল চাকৰি আপুনি বেলেগক দিব পাৰিব। হয় বন্ধুসকল, আপুনি যদি নিজে স্বাৱলম্বী হৈছে, বেলেগকো আপুনি স্বাৱলম্বী কৰিব পাৰিব। একমাত্ৰ মাছৰুম খেতি যিটো খুব কম এডুকেশ্যনত, খুব কম খৰচাত আপুনি কৰিব পাৰে আৰু বেলেগকো কৰাব পাৰে। গতিকে এইটো এটা এনেকুৱা বিষয় যিটো বেলেগকো আপুনি সহায় কৰিব। 21 নম্বৰ, এতিয়া গ্ৰ'য়িং পিৰিয়ড। হয়, মাছৰুম খেতিৰ মাত্ৰ আৰম্ভণিহে, এইটো ৰাতিপুৱা বুলি ক'ব পাৰি। যিকোনো বস্তুৰ এটা আৰম্ভণি থাকে আৰু এইটোৰ সমাপ্তিৰ দিশেও যায়। গতিকে এতিয়া অসমত মাত্ৰ আৰম্ভই হৈছে। ইণ্ডিয়াৰ ভিতৰত অসমৰ নাম এতিয়াও মাছৰুম কাল্টিভেশ্যনত নাই। যিমানখিনি হ'ব লাগিছিল তাৰ 2% এতিয়ালৈকে হোৱা নাই। গতিকে এইটো এটা ইনিচিয়েল এটা পিৰিয়ড, এইটো মাত্ৰ ষ্টাৰ্টিং গ্ৰ'য়িং পিৰিয়ড। গতিকে ফিউচাৰ ব্ৰাইট আছে, মাত্ৰ আৰম্ভহে হৈছে। 23 নম্বৰ হ'ল এক্সট্ৰা ইনকাম চ'ৰ্চ ফেচিলিটিছ। হয় বন্ধুসকল, আপুনি যদি বিভিন্ন চাকৰি কৰি আছে, গভৰ্ণমেণ্ট জব কৰি আছে, তথাপি আপুনি ইয়াত মাত্ৰ 2 ঘণ্টা ইনভেষ্ট কৰি পেলাই আপুনি এক্সট্ৰা ইনকাম কৰিব পাৰে। তাৰ জৰিয়তে আপুনি নিজৰ পৰিয়ালৰ বিশেষ খৰচা, যিবিলাক খৰচ হয় সেইবিলাকো আপুনি তাৰ পৰাই ওলাই ল'ব পাৰে, যদি আপুনি এইটো এটা পাৰ্ট টাইম জব হিচাপে লয়। হয় বন্ধুসকল, আপোনালোকে শুনিলে 23টা মাছৰুম খেতিৰ সুবিধা। এই সুবিধাসমূহ যদি আপুনি নিজৰ জীৱনত ধাৰণ কৰিব বিচাৰে, তেতিয়াহ'লে মাছৰুম খেতি কৰক, আজিৰ পৰা ষ্টাৰ্ট কৰক। আমাৰ ইয়াত বিশ্বাস মাছৰুম ফাৰ্ম ঢেকিয়াজুলি, অসম শোণিতপুৰ ডিষ্ট্ৰিক্টত আমাৰ ট্ৰেইনিং চেণ্টাৰ আছে। আমাৰ এই ট্ৰেইনিং চেণ্টাৰত আহি আপুনি ট্ৰেইনিং লৈ এই খেতি আজিৰ পৰা আৰম্ভ কৰি দিয়ক। আমাৰ ইয়াত টোটেল ৰ মেটেৰিয়েলছ ফেচিলিটি এভেইলেবল, টেকনিকেল ছাপৰ্টিং, ট্ৰেইনিং, চাৰ্টিফিকেট গোটেইখিনি পাব। চ' বন্ধুসকল, আজি এই ভিডিঅ'টো যদি শুনি আপোনাৰ ভাল লাগিছে, তেতিয়াহ'লে ইয়াত শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ কাৰণে ইমানতে সামৰিছোঁ। থেংক ইউ ফৰ ৱাচিং। টিল দেন বাই। জয় আই অসম।